নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। চাই থাকিবচোন মোৰ নতুন ভিডিঅ'টো। আজি কিনো হ'বলৈ গৈ আছে, তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। উলুবাৰী চাৰিআলিৰ পৰা বেছি দূৰ নহয়, যিটো চাউথ চৰিণ ৰোডত আছে স্কন টেম্পল। আপোনালোকে আহিবচোন কেতিয়াবা চাবৰ কাৰণে, বহুত ধুনীয়া হয়। আমি বৰ্তমান আহি পালোঁ আৰু ইয়াতে আমি জোতা খুলি কিনে থৈ যাব লাগিব আৰু তাৰ পৰা এটা চিষ্টেম কৰিছে জোতা ৰাখিবৰ কাৰণে বেগবোৰ সিহঁতৰ পৰা দিয়া হৈছে কমিটিৰ তৰফৰ পৰা। ভগৱান শ্ৰীকৃষ্ণৰ আজি জন্মতিথি। আজি পবিত্ৰ দিনটোত প্ৰভুৰ চৰণত সেৱা জনাই সকলোকে মংগল কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। আজি ভাদ মাহৰ অষ্টম তিথি। আজিৰ দিনটোতে ভগৱান শ্ৰীকৃষ্ণৰ কংসৰ বন্দীশালত জন্ম হৈছিল। দৈৱগণীৰ মতে দৈৱকীৰ অষ্টম পুত্ৰ কংসৰ বধ কৰিব। কংস দৈৱকীক বাসুদেৱক হাত ভৰিত শিকলি লগাই বন্দীশালাত থৈছিল। তাতে দৈৱকীৰ 6 পুত্ৰৰ জন্ম হৈছিল। অত্যাচাৰী কংস জন্মৰ লগে লগে প্ৰতিটো শিশুকে শিলত আচৰি বধ কৰিছিল। অষ্টম পুত্ৰ কৃষ্ণৰে আজ্ঞা পালি বসুদেৱৰ নন্দৰ ঘৰত পলুৱাই ৰাখিছিল। মই লাহে লাহে অলপ ভিতৰৰ ফালে সোমাবলৈ চেষ্টা কৰিছোঁ আৰু ভিতৰৰ দৃশ্যখিনি দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। চাওকচোন বাৰু। মই এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ অনাথ বাচ্চাবোৰ ক'ত থাকে বা কোনটো ঘৰত। সেই ঘৰটো মই দেখুৱাই দিছোঁ। এই যে ঘৰটো দেখিছে, এই ঘৰটোতে অনাথ বাচ্চাবোৰ ৰখা হয়। আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।